বৰ্তমান গোটেই বিশ্বজুৰি মাথো এটাই কথা আৰু সেইটো হ'ল কৰোনা ভাইৰাছটোৱে অকল অসম নহয় ভাৰতবৰ্ষ নহয় গোটেই বিশ্বজুৰি এটা সন্ত্ৰাসবাদৰ সৃষ্টি কৰিছে। আটাইতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে চীন, ইটালী, আমেৰিকা আৰু বৰ্তমান স্পেইন। এইকেইখন ৰাষ্ট্ৰত অধিক পৰিমাণে কৰোনা ভাইৰাছে এটাক কৰা দেখা গৈ আছে আৰু লাহে লাহে আমাৰ ভাৰতবৰ্ষতো এটা ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা দেখা দিছে। কিন্তু আজি গোটেই নৰ্থ ইষ্টৰ কাৰণে আৰু বিশেষকৈ আমাৰ অসমৰ কাৰণে এটা বেয়া খবৰ যে নৰ্থ ইষ্টত অৰ্থাৎ ইম্ফলত আজি এজনী 23 বছৰীয়া ছোৱালীৰ কৰোনা ভাইৰাছ পজিটিভ পোৱা গৈছে। সেয়েহে আমাৰ অসম চৰকাৰে আজি অৰ্থাৎ 24 মাৰ্চ সন্ধিয়া 6টা বজাৰ পৰা 31 মাৰ্চ 12টালৈকে গোটেই অসমখন লকডাউন কৰাৰ নিৰ্দেশ দিছে। লকডাউন কৰাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ অসমৰ ৰাইজে যাতে নিজক আৰু সজাগতা কৰি ৰাখে, অৰ্থাৎ এই ভয়ংকৰ ভাইৰাছৰ পৰা নিজক সুৰক্ষিত কৰে, অৰ্থাৎ অতি প্ৰয়োজন নোহোৱালৈকে যাতে কোনো মানুহে এনে বিনা কাৰণত যাতে ৰাস্তাত বা 3-4 জন বা কোনো গ্ৰুপ অথবা সমাৱেশত আহিব নোৱাৰে, যাৰ কাৰণে অসম চৰকাৰে আজি সন্ধিয়া 6 বজাৰ পৰা লকডাউন কৰাৰ নিৰ্দেশ দিছে। সেয়েহে মোৰ বিনম্ৰ অনুৰোধ অসমৰ ৰাইজক যে আপোনালোকে সকলোৱে নিজকে আৰু সজাগতা কৰি ৰাখক, অৰ্থাৎ এই ভয়ংকৰ ভাইৰাছৰ পৰা নিজকে সুৰক্ষিত কৰাৰ চেষ্টা কৰক যাতে এই ভাইৰাছটোৱে আমাৰ অসমত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। যাৰ কাৰণে আপোনালোকে সকলোৱে সমাগমৰ পৰা বিৰত থাকক আৰু সকলো সময়তে নিজক চিনচিয়াৰ কৰি ৰাখক, সকলো সময়তে নিজক চাফ চিকুণতাভাৱে ৰাখক।